प्रश्न करी मैं तुम्हार तीनटा प्रश्न करी यदि उत्तर शुद्ध है तुम्हार आगे करो स्वामी दान দিব लगते लगते स्वामी रे कुष्ठ रोग ভাল হৈ যাব সন্ধ্যাৰে মনে মনে ভাবে অতীততে যদি আছে মোৰ হৃদয়ত উত্তৰ দিব পাৰিম মই ভাবিলা মনত তেতিয়া তেতিয়া যমৰাজে সন্ধ্যাৰে চাই কৈছিল उनारे सन्ध्यारे मोर प्रथम प्रश्न हल मोर प्रथम प्रश्न हल मरिছিল कोन मरिছিল कोन निधि मरिছিল कोन তেতিয়া সন্ধ্যাৰে যমৰাজক চাই কৈছিল তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ কি হ'ল তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ কি হ'ল निधि मरिছিল कोन उत्तरটো গম পালে নে দি মৰিছিল কোন দধিছি দি মৰিছিল কোন দধিছি আৰু নিধি মৰিছিল কোন দুৰ্যোধন নিধি মৰিছিল কোন দুৰ্যোধন তেতিয়া যমৰাজে সন্ধ্যাৰে চাই কৈছিল সন্ধ্যাৰে मोर द्वितीय प्रश्न हल मोर द्वितीय प्रश्न हल हुई थाकुते मरिছিল कोन हुई थाकुते मरिছিল कोन आरो जागी उठी मरिছিল कोन তেতিয়া সন্ধ্যাৰে যমৰাজক চাই কৈছিল तुम्हारे द्वितीय प्रश्न उत्तर हल तुम्हारे द्वितीय प्रश्न उत्तर हल
দ্বিতীয়টি প্ৰশ্ন কি আছিলে শুই মৰিছিলে কোন আৰু জাগি মৰিছিলে কোন উত্তৰটো গম পালেনে খ্ৰীষ্টটো হয় শুই মৰিছিলে কোন খ্ৰীষ্টটো আৰু জাগি মৰিছিলে কোন কুম্ভকৰ্ণ তেতিয়া যমৰাজাই সন্ধ্যাৰ বিষয় কৈছিল মোৰ দ্বিতীয়টি অৰ্থাৎ অন্তিম প্ৰস্তুতি হ'ল কৈ মৰিছিল কোন আৰু নকৈ মৰিছিল কোন তেতিয়া সন্ধ্যাৰ বিয়া যমৰাজাক চাই কৈছিল তোমার দ্বিতীয়টি প্রশ্নের উত্তর হল কয় মর্যাদার পক্ষে রামার আগত কয় মর্যাদার পক্ষে রামার আগত আৰু নকয় মরে স্বামীর বাবে জীবন দিছিল সংসারী সেইবাবে আজিও গৌৰৱ কৰে সমগ্ৰ নাৰী জাতি ধন্য সতি কৈ ধাৰবি তুমি সঁচাকৈয়ে মহাপতি বুঢ়ী ধর্মীরাইজ সেই কারণে স্বামী ভক্তি ঈশ্বর চিন্তা করা দিনে রাতি স্বামী বিনা নারী জাতির নাই অন্য গতি যি নারী স্বামী ক্ষুদ্ধ মনে ভক্তি করে যি নারী স্বামী ক্ষুদ্ধ মনে ভক্তি করে আর হেই জীব বহু বছর জিয়াই রাখে ভগবানের
ৰাখে ভগৱানে, ৰাখে ভগৱানে। হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ, ইমান সময় আপোনালোকে ইমান ঠাণ্ডাৰ মাজতে বহি আমাৰ দুইটা দলৰ নাম উপভোগ কৰিলে। যদিও সময় যথেষ্টখিনি হৈছে, তথাপিতো আপোনালোকে ইমান ধৈৰ্য সহকাৰে বহি